নমস্কাৰ জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ লগতে মোৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি মই কান্ধত গামোচা লৈ এই ভিডিঅ'টো বিশেষ এটা কাৰণত বনাব লগা হৈছে আজি কেইবাদিনো হ'ল ভিডিঅ'টো বনাম বুলি ভাবি থাকোঁতে কিন্তু বুকুত সাহস গোটাব পৰা নাছিলোঁ আজি বহুত সাহস গোটাই এই ভিডিঅ'টো বনাবলৈ লৈছোঁ যিহেতু মই গুৱাহাটীত কৰ্মৰত আছিলোঁ সেয়েহে গুৱাহাটীৰ ৰুমৰ পৰাই মই এই ভিডিঅ'টো আজি আৰম্ভণি কৰিছোঁ আপোনালোকেতো জানেই গুৱাহাটীত মই বহু বছৰৰ পৰা এটা ব্যক্তিগত খণ্ডত মই কাম কৰি আছিলোঁ মই বহুত বছৰ গুৱাহাটীতে থাকিলোঁ এতিয়া বৰ্তমান ঘৰৰ কিছুমান দায়িত্ব আছে তো কৰ্তব্য কিছুমানো থাকে ছোৱালী ডাঙৰ হৈ আহিছে যিহেতু সেয়েহে মই যাবলৈ বুলি ওলাইছোঁ ফেব্ৰুৱাৰী 24 2024 তাৰিখে মই য'ত কৰ্মৰত আছিলোঁ তাৰ পৰাও বিদায় ল'লোঁ সেই বিদায় লোৱা কথাটো আজিও মই সহজভাৱে ল'ব পৰা নাই হয়তো আগলৈও চাগে নোৱাৰিম সদায় মনত ৰ'ব আজি 7-8টা বছৰে কামৰ মাজেৰে মই ছাৰহঁতক কি দিব পাৰিলোঁ নাজানো কিন্তু সেই দিনটোত ছাৰহঁতে মোক বহুত কিবা কিবি দিলে মই জীৱনতো পাহৰিব নোৱাৰোঁ তেখেতলোকলৈ মোৰ ধন্যবাদ থাকিল আৰু মোৰ সহকৰ্মীসকলেও তেখেতলোকে যিমানখিনি মৰম আৰু আশীৰ্বাদ মোক দি পঠালে মই জীৱনতো পাহৰিব নোৱাৰোঁ তেখেতলোককো ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ মৰম আশীৰ্বাদ তেখেতলোকৰ লগত সদায় থাকিব মই আজি 7টা বছৰে যিখিনি কাম কৰিছিলোঁ সঁচাকৈ মই অন্তৰৰ পৰা কৰিছিলোঁ মনৰ পৰা নহয় কেতিয়াও মই বেলেগৰ কাম হিচাপে লোৱা নাছিলোঁ বিদায় দিনটোৰ এটা ভিডিঅ' ক্লিপ মই পাইছোঁ আপোনালোকলৈ সেইটোৱে আগবঢ়াম আপোনালোকে চাব এবার আমার অনিনের উপাধিখন ফুলাম কাপড়ের হোমওয়ার্ক ফিটিং করতেছ এই ফিটিং রূপাবার পাছত কব লগা কথা একচুৱেলি বহুত ৰূপাই 2016 চনৰ পৰা আমাৰ ইয়াতে একংকতীয়াভাৱে কাম কৰিছে তাৰ কোনো দিনো উচ্চ হাইৰমি নাই তাই যিটো ষ্টাইলত কাম কৰি গৈছে আজিলৈকে ৰূপাক হয়তো মই কেতিয়াবা বেয়াকৈ কৈছোঁ যদিও মইতো বেয়াকৈ সকলোকে কৈছোঁ তাৰ ভিতৰত ৰূপাই কোনোদিন ৰূপা বুলি নহয় কোনেও কোৱা নাই এইটো কথা মোৰ হেৰি হ'ব বাতিলামি হ'ব তাইক যিটো কোৱা যায় যি ধৰণে কৰিব কোৱা যায় সেই ধৰণে তাই কৰে গতিকে এইখিনি আমি তাইক ফলত ল'বই লাগিব গতিকে ৰূপা তুমিও তোমাৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে আমি আমাৰ অফিচ ষ্টাফৰ পৰা আমি তাৰমানে ভগৱানৰ ওচৰত সাষ্টাংগে প্ৰণাম জনাইছোঁ এইখিনি আৰু লগতে আমাৰ ফেক্টৰী ইনচাৰ্জ ফেক্টৰী মেনেজাৰ ছাৰে ৰূপাৰ বিষয়ে দুই এষাৰ সমাগৰ ভৰাই আগবঢ়াব ধন্যবাদ মই ফেক্টৰী মেনেজাৰ হিচাপে ফেক্টৰী ইনচাৰ্জ হিচাপে যেতিয়া আহিছিলোঁ 2016 চনৰ ডিচেম্বৰ মাহত তেতিয়াৰ পৰা গম পাইছোঁ প্ৰথম এটা ইনচিডেণ্ট মনত আছে যেতিয়া ষ্টিক কাউণ্টিং কৰি পেলাই আমি মাটি ভৰোৱা হৈছিলে তেতিয়া প্ৰেছাৰ বহুত আহি আছিলে কেনেকৈ কি হ'ব কি নহ'ব গোটেই কাউণ্টিংবিলাক আছিলে আফ্ৰিকা আছিলে কি আছিলে বাকীবিলাক তেতিয়া কৈছিলে ছাৰ আমি 6000লৈকে ভৰাব পাৰিম প্ৰথম এচিভমেণ্ট আছিলে ৰূপাৰ 6000 পিছৰ পেকেটত এইটো ফাৰ্ষ্ট এচিভমেণ্ট দিছিলে ৰূপাই 6000 পিছ 14 ষ্টিক কাউণ্টিং কৰি বাটি কভাৰ ভৰাইছিলে আৰু সেইটো তাই ফাৰ্ষ্ট এচিভমেণ্ট আছিলে এইটো ফেক্টৰীত প্ৰথম এচিভমেণ্ট ৰূপাৰ আৰু ৰূপাই এজ এ গ্ৰুপ লিডাৰ প্লাছ এজ এ ৱৰ্কাৰ হিচাপে কোম্পানীৰ একান্ত মানে কোম্পানীক কি বুলি কওঁ আৰু কোম্পানীৰ কোনো এটা কামতে পিছুৱাই অহা নাছিলে আৰু কোম্পানীটো ৰৈ পেলাই তাই তাৰমানে কি নিজৰ বুলি ভাবি সম্পূৰ্ণ নিজৰ হিচাপত কাম কৰিছিলে কোনো বন্ধ হওক কৰোণাৰ সময়ত হওক যিখিনি কাম আছিলে কাণপতীয়াভাৱে কৰিছিলে আৰু সেইটো কাৰণে আজি আমাৰ মাজত এই ইউনিট কাম কৰি আছে প্লাছ
তাইৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। তাইৰ ঘৰখন সুকলমে চলাত সহায় কৰক ভগৱানে। তাইৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মই মোৰ দুআষাৰ কথা সামৰণি মাৰিছোঁ। লগতে আমি ৰূপাক আমি ইকো কুইন বুলি কৈছিলোঁ। ইকো কুইন আমাৰ ইকোত টাৰ্গেট থাকে। ইকোত টাৰ্গেটত ফাৰ্ষ্ট তাৰমানে তাই গ্ৰ' কৰিছিল ইকো। আমাক যদি 100 কাৰ্টুন লাগে এদিনৰ ভিতৰত 100 কাৰ্টুন ৰূপাই বনাই দিছিল। 120, 130, 150লৈকে ৰূপাই বনাই দিয়ে। একদিনতে বনাই দিয়ে। সেইকাৰণে আমি ৰূপাক আমি ইকো কুইন বুলি কৈছিলোঁ। ইকো কুইন আৰু খুব পাঞ্চুৱেল আছিল। এইটো টাইম টেবুলটো তাই তাৰমানে মেনেজ কৰি চলিছিল। আৰু আমাৰ অফিচ ষ্টাফৰ পৰা কোনোবাই যদি ইচ্ছা কৰে ৰূপাৰ বিষয়ে লোৱা আৰু অলপ লোৱাৰ বাবে আগবাঢ়ি আহিলে অংকুৰ। মই এটা প্ৰডাকশ্যন ছুপাৰভাইজাৰ মতে যে এক গ্ৰুপৰ লাইনটোত ৰূপাক বাইদেউ যেতিয়া পাইছিলোঁ মইতো 1 বছৰহে পাইছোঁ। এতিয়া মই যিখিনি পাইছোঁ বহুত এটা টিমক যেনেকৈ এটা আগবঢ়াই কিনে লৈ যাব লাগে টাৰ্গেটৰ পৰা চব এভৰিথিং চবতছে ভাল ইকো লাইনত আছিল এক গ্ৰুপ। আৰু ৰূপা বাইদেউটো বহুত ভালখিনিয়ে দেখিছোঁ মই লাইন লিডাৰ হিচাপমতে। বাকী তাৰ ভৱিষ্যত কাৰণেতো যি ভাল হওক সেইকাৰণে তাই যাই আছে আজি এই লাইনটোৰ পৰা এই কোম্পানীৰ পৰা। তাৰ ভৱিষ্যত ভাল হওক সেয়া কামনা কৰিলোঁ। আৰু তাই এটা গ্ৰুপৰ লিডাৰী হিচাপত গৈছে আৰু এই কোম্পানীৰ দৰ্জা সদায় খোলা থাকিব। যেতিয়াই তাই যি সুবিধা নহওক কিয় আমি থাকিম তাইৰ লগত সদায়। আৰু গোটেই জীৱনটো তাইক এটলিষ্ট কোম্পানীয়ে মনত ৰাখিব যে তাই এটা ভাল গ্ৰুপ লিডাৰ এটা আছিল কোম্পানীৰ কাৰণে। টেপ মাৰি দিয়া নাই। শ্ৰদ্ধাৰ আমাৰ কৰ্মচাৰীবৃন্দ, আজি আমাৰ অতি আৰু এয়া হৈছে তেখেতলোকে বিদায় পৰত মৰমেৰে দিয়া সন্মানখিনি। আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ বহুত কষ্ট হৈছে। ক'ৰবাত ভুলো হ'ব পাৰে। আপোনালোকে ক্ষমা কৰি দিয়াৰ লগতে আশীৰ্বাদো কৰিব যাতে আগলৈও সকলোৰে কথা ভাবি আগবাঢ়ি যাব পাৰোঁ। আৰু যোৱা 7টা বছৰে কৰ্মৰত অৱস্থাত থাকোঁতে যদি অজানিতে মই কিবা ভুল কৰিছিলোঁ, ছাৰহঁতৰ লগতে মোৰ সকলো বন্ধু বান্ধৱীৰ পৰা মই ক্ষমা বিচাৰিছোঁ। শেষত সকলোকে পুনৰবাৰ অন্তৰৰ পৰা অভিনন্দন জনাইছোঁ আৰু লগতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ।